এতিয়া চাওক আমাৰ মানুহবিলাকে বহুত কথা বুজি নাপায় আৰু কেতিয়াবা বুজি পাবলৈ টাইম লয়। তো সেইখিনি সময়লৈকে বহুত কিবা কিবি হৈ যায়। মই তথাপিতো আশা কৰি আছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি এটা প্ৰস্তাৱ ৰাখিছে নিশ্চয় অলপ সময়ৰ কাৰণে আৰু অলপ অপেক্ষা কৰিব। কাৰণ অসমত তেনেকুৱা প্ৰকল্প চবে বিচাৰি থাকে, কিন্তু এডভান্টেজ আছাম 2ত যি সুবিধা আহিল এই সুবিধাৰ ভিতৰত এটা প্ৰজেক্ট এটা প্ৰকল্প মুখ্যমন্ত্ৰী ডাঙৰীয়াই সম উন্নয়নটো হওক বুলি বিটিআৰ অঞ্চলত দিছিলে। আৰু আমি জন্মৰ পিছত আমি প্ৰথম তেনেকুৱা 18-20 হাজাৰ কোটি টকাৰ বিনিয়োগ বা এটা ইণ্ডাষ্ট্ৰী আমি প্ৰথম দেখিবলৈ পাইছোঁ। আৰু ছ'চিয়েল মিডিয়া ইউটিউববিলাকত যেনেকুৱা দিছে তেনেকুৱা ধৰণৰ কোনো নহয়, কাৰো তাত আধা কথাও মাতি যোৱা নাই। কিন্তু কিছুমান মানুহবিলাকে অলপ সুবিধাবাদী হিচাপে ৰাজনীতি কাৰণত বা বিভিন্ন তেখেতসকলে জনা কিছুমান কাৰণত এইবিলাক গণ্ডগোল লগাই আছে। মই আশা কৰিছোঁ তেখেতসকলে পুনৰ এইটো বিবেচনা কৰিব আৰু আমি তাত স্থাপন কৰিব পাৰিম। এতিয়া চাওক আমাৰ মানুহবিলাকে বহুত কথা বুজি নাপায় আৰু কেতিয়াবা বুজি পাবলৈ টাইম লয়। তো সেইখিনি সময়লৈকে বহুত কিবা কিবি হৈ যায়। মই তথাপিতো আশা কৰি আছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি এটা প্ৰস্তাৱ ৰাখিছে নিশ্চয় অলপ সময়ৰ কাৰণে আৰু অলপ অপেক্ষা কৰিব। কাৰণ অসমত তেনেকুৱা প্ৰকল্প চবে বিচাৰি থাকে, কিন্তু এডভান্টেজ আছাম 2ত যি সুবিধা আহিল এই সুবিধাৰ ভিতৰত এটা প্ৰজেক্ট এটা প্ৰকল্প মুখ্যমন্ত্ৰী ডাঙৰীয়াই সম উন্নয়নটো হওক বুলি বিটিআৰ অঞ্চলত দিছিলে। আৰু আমি জন্মৰ পিছত আমি প্ৰথম তেনেকুৱা 18-20 হাজাৰ কোটি টকাৰ বিনিয়োগ বা এটা ইণ্ডাষ্ট্ৰী আমি প্ৰথম দেখিবলৈ পাইছোঁ। আৰু ছ'চিয়েল মিডিয়া ইউটিউববিলাকত যেনেকুৱা দিছে তেনেকুৱা ধৰণৰ কোনো নহয়, কাৰো তাত আধা কথাও মাতি যোৱা নাই। কিন্তু কিছুমান মানুহবিলাকে অলপ সুবিধাবাদী হিচাপে ৰাজনীতি কাৰণত বা বিভিন্ন তেখেতসকলে জনা কিছুমান কাৰণত এইবিলাক গণ্ডগোল লগাই আছে। মই আশা কৰিছোঁ তেখেতসকলে পুনৰ এইটো বিবেচনা কৰিব আৰু আমি তাত স্থাপন কৰিব পাৰিম। এতিয়া চাওক আমাৰ মানুহবিলাকে বহুত কথা বুজি নাপায় আৰু কেতিয়াবা বুজি পাবলৈ টাইম লয়। তো সেইখিনি সময়লৈকে বহুত কিবা কিবি হৈ যায়। মই তথাপিতো আশা কৰি আছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি এটা প্ৰস্তাৱ ৰাখিছে নিশ্চয় অলপ সময়ৰ কাৰণে আৰু অলপ অপেক্ষা কৰিব। কাৰণ অসমত তেনেকুৱা প্ৰকল্প চবে বিচাৰি থাকে, কিন্তু এডভান্টেজ আছাম 2ত যি সুবিধা আহিল এই সুবিধাৰ ভিতৰত এটা প্ৰজেক্ট এটা প্ৰকল্প মুখ্যমন্ত্ৰী ডাঙৰীয়াই সম উন্নয়নটো হওক বুলি বিটিআৰ অঞ্চলত দিছিলে। আৰু আমি জন্মৰ পিছত আমি প্ৰথম তেনেকুৱা 18-20 হাজাৰ কোটি টকাৰ বিনিয়োগ বা এটা ইণ্ডাষ্ট্ৰী আমি প্ৰথম দেখিবলৈ পাইছোঁ। আৰু ছ'চিয়েল মিডিয়া ইউটিউববিলাকত যেনেকুৱা দিছে তেনেকুৱা ধৰণৰ কোনো নহয়, কাৰো তাত আধা কথাও মাতি যোৱা নাই। কিন্তু কিছুমান মানুহবিলাকে অলপ সুবিধাবাদী হিচাপে ৰাজনীতি কাৰণত বা বিভিন্ন তেখেতসকলে জনা কিছুমান কাৰণত এইবিলাক গণ্ডগোল লগাই আছে। মই আশা কৰিছোঁ তেখেতসকলে পুনৰ এইটো বিবেচনা কৰিব আৰু আমি তাত স্থাপন কৰিব পাৰিম। এতিয়া চাওক আমাৰ মানুহবিলাকে বহুত কথা বুজি নাপায় আৰু কেতিয়াবা বুজি পাবলৈ টাইম লয়। তো সেইখিনি সময়লৈকে বহুত কিবা কিবি হৈ যায়। মই তথাপিতো আশা কৰি আছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি এটা প্ৰস্তাৱ ৰাখিছে নিশ্চয় অলপ সময়ৰ কাৰণে আৰু অলপ অপেক্ষা কৰিব। কাৰণ অসমত তেনেকুৱা প্ৰকল্প চবে বিচাৰি থাকে, কিন্তু এডভান্টেজ আছাম 2ত যি সুবিধা আহিল এই সুবিধাৰ ভিতৰত এটা প্ৰজেক্ট এটা প্ৰকল্প মুখ্যমন্ত্ৰী ডাঙৰীয়াই সম উন্নয়নটো হওক বুলি বিটিআৰ অঞ্চলত দিছিলে। আৰু আমি জন্মৰ পিছত আমি প্ৰথম তেনেকুৱা 18-20 হাজাৰ কোটি টকাৰ বিনিয়োগ বা এটা ইণ্ডাষ্ট্ৰী আমি প্ৰথম দেখিবলৈ পাইছোঁ। আৰু ছ'চিয়েল মিডিয়া ইউটিউববিলাকত যেনেকুৱা দিছে তেনেকুৱা ধৰণৰ কোনো নহয়, কাৰো তাত আধা কথাও মাতি যোৱা নাই। কিন্তু কিছুমান মানুহবিলাকে অলপ সুবিধাবাদী হিচাপে ৰাজনীতি কাৰণত বা বিভিন্ন তেখেতসকলে জনা কিছুমান কাৰণত এইবিলাক গণ্ডগোল লগাই আছে। মই আশা কৰিছোঁ তেখেতসকলে পুনৰ এইটো বিবেচনা কৰিব আৰু আমি তাত স্থাপন কৰিব পাৰিম। এতিয়া চাওক আমাৰ মানুহবিলাকে বহুত কথা বুজি নাপায় আৰু কেতিয়াবা বুজি পাবলৈ টাইম লয়। তো সেইখিনি সময়লৈকে বহুত কিবা কিবি হৈ যায়। মই তথাপিতো আশা কৰি আছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি এটা প্ৰস্তাৱ ৰাখিছে নিশ্চয় অলপ সময়ৰ কাৰণে আৰু অলপ অপেক্ষা কৰিব। কাৰণ অসমত তেনেকুৱা প্ৰকল্প চবে বিচাৰি থাকে, কিন্তু এডভান্টেজ আছাম 2ত যি সুবিধা আহিল এই সুবিধাৰ ভিতৰত এটা প্ৰজেক্ট এটা প্ৰকল্প
মুখ্যমন্ত্ৰী ডাঙৰীয়াই সম উন্নয়নটো হওক বুলি বিটিআৰ অঞ্চলত দিছিলে আৰু আমি জন্মৰ পিছত আমি প্ৰথম তেনেকা 18-20 হাজাৰ কোটি টকাৰ বিনিয়োগ বা এটা ইণ্ডাষ্ট্ৰী আমি প্ৰথম দেখিবলৈ পাইছোঁ আৰু ছ'চিয়েল মিডিয়া ইউটিউব বিলাকত যেনেকা দিছে তেনেকুৱা ধৰণৰ কোনো নহয় কাৰো তাত আধা কথাও মাতি যোৱা নাই কিন্তু কিছুমান মানুহবিলাকে অলপ সুবিধাবাদী হিচাপে ৰাজনীতি কাৰণত বা বিভিন্ন তেখেতসকলে জনা কিছুমান কাৰণত এইবিলাক গণ্ডগোল লগাই আছে মই আশা কৰিছোঁ তেখেতসকলে পুনৰ এইটো বিবেচনা কৰিব আৰু আমি তাত স্থাপন কৰিব পাৰিম এতিয়া চাওক আমাৰ মানুহবিলাকে বহুত কথা বুজি নাপায় আৰু কেতিয়াবা বুজি পাবলৈ টাইম লয় তো সেইখিনি সময়লৈকে বহুত কিবা কিবি হৈ যায় মই তথাপিতো আশা কৰি আছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি এটা প্ৰস্তাৱ ৰাখিছে নিশ্চয় অলপ সময়ৰ কাৰণে আৰু অলপ অপেক্ষা কৰিব কাৰণ অসমত তেনেকা প্ৰকল্প চবে বিচাৰি থাকে কিন্তু এডভান্টেজ আছাম 2ত যি সুবিধা আহিল এই সুবিধাৰ ভিতৰত এটা প্ৰজেক্ট এটা প্ৰকল্প মুখ্যমন্ত্ৰী ডাঙৰীয়াই সম উন্নয়নটো হওক বুলি বিটিআৰ অঞ্চলত দিছিলে আৰু আমি জন্মৰ পিছত আমি প্ৰথম তেনেকা 18-20 হাজাৰ কোটি টকাৰ বিনিয়োগ বা এটা ইণ্ডাষ্ট্ৰী আমি প্ৰথম দেখিবলৈ পাইছোঁ আৰু ছ'চিয়েল মিডিয়া ইউটিউব বিলাকত যেনেকা দিছে তেনেকুৱা ধৰণৰ কোনো নহয় কাৰো তাত আধা কথাও মাতি যোৱা নাই কিন্তু কিছুমান মানুহবিলাকে অলপ সুবিধাবাদী হিচাপে ৰাজনীতি কাৰণত বা বিভিন্ন তেখেতসকলে জনা কিছুমান কাৰণত এইবিলাক গণ্ডগোল লগাই আছে মই আশা কৰিছোঁ তেখেতসকলে পুনৰ এইটো বিবেচনা কৰিব আৰু আমি তাত স্থাপন কৰিব পাৰিম এতিয়া চাওক আমাৰ মানুহবিলাকে বহুত কথা বুজি নাপায় আৰু কেতিয়াবা বুজি পাবলৈ টাইম লয় তো সেইখিনি সময়লৈকে বহুত কিবা কিবি হৈ যায় মই তথাপিতো আশা কৰি আছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি এটা প্ৰস্তাৱ ৰাখিছে নিশ্চয় অলপ সময়ৰ কাৰণে আৰু অলপ অপেক্ষা কৰিব কাৰণ অসমত তেনেকা প্ৰকল্প চবে বিচাৰি থাকে কিন্তু এডভান্টেজ আছাম 2ত যি সুবিধা আহিল এই সুবিধাৰ ভিতৰত এটা প্ৰজেক্ট এটা প্ৰকল্প মুখ্যমন্ত্ৰী ডাঙৰীয়াই সম উন্নয়নটো হওক বুলি বিটিআৰ অঞ্চলত দিছিলে আৰু আমি জন্মৰ পিছত আমি প্ৰথম তেনেকা 18-20 হাজাৰ কোটি টকাৰ বিনিয়োগ বা এটা ইণ্ডাষ্ট্ৰী আমি প্ৰথম দেখিবলৈ পাইছোঁ আৰু ছ'চিয়েল মিডিয়া ইউটিউব বিলাকত যেনেকা দিছে তেনেকুৱা ধৰণৰ কোনো নহয় কাৰো তাত আধা কথাও মাতি যোৱা নাই কিন্তু কিছুমান মানুহবিলাকে অলপ সুবিধাবাদী হিচাপে ৰাজনীতি কাৰণত বা বিভিন্ন তেখেতসকলে জনা কিছুমান কাৰণত এইবিলাক গণ্ডগোল লগাই আছে মই আশা কৰিছোঁ তেখেতসকলে পুনৰ এইটো বিবেচনা কৰিব আৰু আমি তাত স্থাপন কৰিব পাৰিম এতিয়া চাওক আমাৰ মানুহবিলাকে বহুত কথা বুজি নাপায় আৰু কেতিয়াবা বুজি পাবলৈ টাইম লয় তো সেইখিনি সময়লৈকে বহুত কিবা কিবি হৈ যায় মই তথাপিতো আশা কৰি আছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি এটা প্ৰস্তাৱ ৰাখিছে নিশ্চয় অলপ সময়ৰ কাৰণে আৰু অলপ অপেক্ষা কৰিব কাৰণ অসমত তেনেকা প্ৰকল্প চবে বিচাৰি থাকে কিন্তু এডভান্টেজ আছাম 2ত যি সুবিধা আহিল এই সুবিধাৰ ভিতৰত এটা প্ৰজেক্ট এটা প্ৰকল্প মুখ্যমন্ত্ৰী ডাঙৰীয়াই সম উন্নয়নটো হওক বুলি বিটিআৰ অঞ্চলত দিছিলে আৰু আমি জন্মৰ পিছত আমি প্ৰথম তেনেকা 18-20 হাজাৰ কোটি টকাৰ বিনিয়োগ বা এটা ইণ্ডাষ্ট্ৰী আমি প্ৰথম দেখিবলৈ পাইছোঁ আৰু ছ'চিয়েল মিডিয়া ইউটিউব বিলাকত যেনেকা দিছে তেনেকুৱা ধৰণৰ কোনো নহয় কাৰো তাত আধা কথাও মাতি যোৱা নাই কিন্তু কিছুমান মানুহবিলাকে অলপ সুবিধাবাদী হিচাপে ৰাজনীতি কাৰণত বা বিভিন্ন তেখেতসকলে জনা কিছুমান কাৰণত এইবিলাক গণ্ডগোল লগাই আছে মই আশা কৰিছোঁ তেখেতসকলে পুনৰ এইটো বিবেচনা কৰিব আৰু আমি তাত স্থাপন কৰিব পাৰিম এতিয়া চাওক আমাৰ মানুহবিলাকে বহুত কথা বুজি নাপায় আৰু কেতিয়াবা বুজি পাবলৈ টাইম লয় তো সেইখিনি সময়লৈকে বহুত কিবা কিবি হৈ যায় মই তথাপিতো আশা কৰি আছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি এটা প্ৰস্তাৱ ৰাখিছে নিশ্চয় অলপ সময়ৰ কাৰণে আৰু অলপ অপেক্ষা কৰিব কাৰণ অসমত তেনেকা প্ৰকল্প চবে বিচাৰি থাকে কিন্তু এডভান্টেজ আছাম 2ত যি সুবিধা আহিল এই সুবিধাৰ ভিতৰত এটা প্ৰজেক্ট এটা প্ৰকল্প মুখ্যমন্ত্ৰী ডাঙৰীয়াই সম উন্নয়নটো হওক বুলি বিটিআৰ অঞ্চলত দিছিলে আৰু আমি জন্মৰ পিছত আমি প্ৰথম তেনেকা 18-20 হাজাৰ কোটি টকাৰ বিনিয়োগ বা এটা ইণ্ডাষ্ট্ৰী আমি প্ৰথম দেখিবলৈ পাইছোঁ আৰু ছ'চিয়েল মিডিয়া ইউটিউব বিলাকত যেনেকা দিছে তেনেকুৱা ধৰণৰ কোনো নহয় কাৰো তাত আধা কথাও মাতি যোৱা নাই কিন্তু কিছুমান মানুহবিলাকে অলপ সুবিধাবাদী হিচাপে ৰাজনীতি কাৰণত বা বিভিন্ন তেখেতসকলে জনা কিছুমান কাৰণত এইবিলাক গণ্ডগোল লগাই আছে মই আশা কৰিছোঁ তেখেতসকলে পুনৰ এইটো বিবেচনা কৰিব আৰু আমি তাত স্থাপন কৰিব পাৰিম এতিয়া চাওক আমাৰ মানুহবিলাকে বহুত কথা বুজি নাপায় আৰু কেতিয়াবা বুজি পাবলৈ টাইম লয় তো সেইখিনি সময়লৈকে বহুত কিবা কিবি হৈ যায় মই তথাপিতো আশা কৰি আছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই
যি এটা প্ৰস্তাৱ ৰাখিছে নিশ্চয় অলপ সময়ৰ কাৰণে আৰু অলপ অপেক্ষা কৰিব কাৰণ অসমত তেনেকা প্ৰকল্প সবে বিচাৰি থাকে কিন্তু এডভান্টেজ আসাম 2ত যি সুবিধা আহিল এই সুবিধাৰ ভিতৰত এটা প্ৰজেক্ট এটা প্ৰকল্প মুখ্যমন্ত্ৰী ডাঙৰীয়াই সম উন্নয়নটো হওক বুলি বিটিআৰ অঞ্চলত দিছিলে আৰু আমি জন্মৰ পিছত আমি প্ৰথম তেনেকা 18-20 হাজাৰ কোটি টকাৰ বিনিয়োগ বা এটা ইণ্ডাষ্ট্ৰি আমি প্ৰথম দেখিবলৈ পাইছোঁ আৰু সোশ্যাল মিডিয়া ইউটিউব বিলাকত যেনেকা দিছে তেনেকুৱা ধৰণৰ কোনো নহয় কাৰো তাত আধা কথাও মাতি যোৱা নাই কিন্তু কিছুমান মানুহবিলাকে অলপ সুবিধাবাদী হিচাপে ৰাজনীতি কাৰণত বা বিভিন্ন তেখেতসকলে জনা কিছুমান কাৰণত এইবিলাক গণ্ডগোল লগাই আছে মই আশা কৰিছোঁ তেখেতসকলে পুনৰ এইটো বিবেচনা কৰিব আৰু আমি তাত স্থাপন কৰিব পাৰিম এতিয়া চাওক আমাৰ মানুহবিলাকে বহুত কথা বুজি নাপায় আৰু কেতিয়াবা বুজি পাবলৈ টাইম লয় তো সেইখিনি সময়লৈকে বহুত কিবা কিবি হৈ যায় মই তথাপিতো আশা কৰি আছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি এটা প্ৰস্তাৱ ৰাখিছে নিশ্চয় অলপ সময়ৰ কাৰণে আৰু অলপ অপেক্ষা কৰিব কাৰণ অসমত তেনেকা প্ৰকল্প সবে বিচাৰি থাকে কিন্তু এডভান্টেজ আসাম 2ত যি সুবিধা আহিল এই সুবিধাৰ ভিতৰত এটা প্ৰজেক্ট এটা প্ৰকল্প মুখ্যমন্ত্ৰী ডাঙৰীয়াই সম উন্নয়নটো হওক বুলি বিটিআৰ অঞ্চলত দিছিলে আৰু আমি জন্মৰ পিছত আমি প্ৰথম তেনেকা 18-20 হাজাৰ কোটি টকাৰ বিনিয়োগ বা এটা ইণ্ডাষ্ট্ৰি আমি প্ৰথম দেখিবলৈ পাইছোঁ আৰু সোশ্যাল মিডিয়া ইউটিউব বিলাকত যেনেকা দিছে তেনেকুৱা ধৰণৰ কোনো নহয় কাৰো তাত আধা কথাও মাতি যোৱা নাই কিন্তু কিছুমান মানুহবিলাকে অলপ সুবিধাবাদী হিচাপে ৰাজনীতি কাৰণত বা বিভিন্ন তেখেতসকলে জনা কিছুমান কাৰণত এইবিলাক গণ্ডগোল লগাই আছে মই আশা কৰিছোঁ